এই যুৱকজনলৈ মন কৰক। তেওঁক কোনোবাই মাৰ ধৰ কৰি পেলাই থৈছে নেকি? যদি আপুনি তেনেকৈ ভাবিছে, সেয়া আপোনাৰ ভুল ধাৰণা। তেখেতক কোনেও মাৰধৰ কৰি পেলাই থোৱা নাই। আচলতে তেওঁ কলেজত ক্লাছ বাকী দি ফটো উঠাতহে ব্যস্ত। লগত ৰৈ থকা যুৱক দুগৰাকীলৈ মন কৰক। ক্লাছ বাকী দি তেওঁলোকেও এখেতৰ সৈতে সহযোগ কৰিছে ফটো উঠা। কলেজলৈ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ যদি ছাত্ৰ ছাত্ৰীসকল ফটো উঠাতে ব্যস্ত হৈ থাকে আৰু ক্লাছবোৰ ফাঁকি দি থাকে, তেন্তে আমি অনাগত সময়ত এওঁলোকৰ পৰা কি আশা কৰিব পাৰোঁ বা তেওঁলোক কোন দিশে ধাৱমান হ'ব? ঢেকীয়াজুলিৰ পৰা বিজানু বৰদলৈৰ ৰিপৰ্ট, ফুটপাথ লাইভ।